বঙাইগাঁও জিলাৰ ২ নম্বৰ পুপৰাগাঁৱত সুলভ মূল্যৰ দোকানত দুৰ্নীতিৰ অভিযোগ উঠিছে। অভিযোগৰ কেন্দ্ৰত আছে দোকানৰ গৰাকী জ্যোতিষ ৰঞ্জন সিংহ আৰু তেওঁৰ পৰিয়াল। ইয়াৰ ফলত গাঁওখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সূত্ৰৰ পৰা পোৱা তথ্য মতে জ্যোতিষ ৰঞ্জন সিংহ প্ৰায় ৫ বছৰ ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছে। এই সময়ছোৱাত তেওঁ নিজৰ সুলভ মূল্যৰ দোকানৰ দায়িত্ব পুত্ৰ আৰু কন্যাৰ হাতত দিয়ে। কিন্তু ৰাইজৰ অভিযোগ অনুসৰি দোকান চলোৱাৰ নামত বহু অনিয়ম আৰু দুৰ্নীতি চলি আহিছে। গাঁওবাসীয়ে অভিযোগ কৰিছে প্ৰত্যেকখন ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ যোগান দিয়া চাউলত প্ৰায় ২০০ গ্ৰামকৈ কৰ্তন কৰা হয়। কেৱল চাউল নহয়, আন সামগ্ৰীৰ ক্ষেত্ৰতো সমানভাৱে অনিয়ম চলিছে বুলি অভিযোগ। ইয়াৰ বিপৰীতে কিছুমান সচেতন গাঁওবাসীয়ে এই কৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ যোৱা সময়ত মাৰাৰ ভাবুকি প্ৰদান কৰা হৈছিল বুলি জনায়। তদুপৰি ৰেচন কাৰ্ড বনাই দিয়াৰ বাবদ দোকানৰ পৰিয়ালে অতিৰিক্ত ধন লোৱাৰো অভিযোগ উঠিছে। ৰাইজৰ বক্তব্য অনুসৰি কিছুমানৰ পৰা ২০০ টকা, আনৰ পৰা ৪০০ টকা আৰু কিছুমানৰ পৰা ১০০০ টকা পৰ্যন্ত লোৱা হৈছে। সন্ধান অনুসৰি প্ৰায় ১৫ বছৰ ধৰি চাউল কৰ্তনৰ অভিযোগ এই দোকানটোৰ বিৰুদ্ধে গাঁওবাসীৰ মাজত আছে, যদিও সঠিক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অনিয়ম চলি আহিছে। দোকানত অনিয়ম আৰু ৰাইজৰ অভিযোগক লৈ ২ নম্বৰ পুপৰা গাঁৱত বৰ্তমান উত্তপ্ত পৰিস্থিতি। গাঁওবাসীয়ে একেবাক্যে সুলভ মূল্যৰ দোকানৰ গৰাকীক সলনি কৰাৰ দাবী উত্থাপন কৰিছে। এতিয়া চাওঁ জিলা প্ৰশাসনে এই অভিযোগৰ বিৰুদ্ধে কি পদক্ষেপ লয়। বঙাইগাঁৱৰ পৰা সঞ্জীৱ অধিকাৰীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। ঘটনা এটা আমি জনামতে পৰহি তাৰমানে চাউল নিব অহা মানুহৰ লগত অলপ গণ্ডগোল হৈছে। এই গণ্ডগোলটো হৈছে কি একজন মানুহৰ ২০০কে চাউল কাটে। সেই কটা তোলে হ'ল তেওঁ বোলে কৈছিলে বোলে চাউল কিয় কাটে, নাকাটিবি মানে এনেকৈ কওঁতে বহুত তৰ্কাতৰ্কি হ'ল আৰু তৰ্কাতৰ্কি হোৱাত তাৰপিছত তেওঁলোকে আমি কাটিমেই এনেকৈ মানে ভালেখিনি তৰ্কাতৰ্কি হৈ মানে অলপ ডাঙৰ এখন কাজিয়া হয়। তেওঁলোকৰ চোতালৰ পৰা ৰাস্তাত হৈছে। সুলভ মূল্যৰ দোকানৰ চোতালত হৈছে। ইয়াতে ওচৰতে এইখনে জ্যোতি ৰঞ্জন সিংহ। দোকানখন ইয়াতে আছে, এইটো ঘৰৰ পিছফালে ২ নং পুপৰাগাঁও। ৰাইজক কোৱা মানে মই অকলে ক'লে নহ'ব, ৰাইজে চবেই বিচাৰিছে আমাৰ চাউল কাটিব নালাগে ফাৰ্ষ্ট কথা। দ্বিতীয়তে হৈছে কি আমাৰ মানে এতিয়া এই যে যিবিলাক সদস্য ভৰাব লগা হৈছে সেই সদস্যবিলাকৰ পৰা ২০০ টকাকৈ লৈছে, কিন্তু কোনো এজনী সদস্যক নভৰালে। তাৰ বিশেষকৈ আৰু এতিয়া বহুতে ৰেচন কাৰ্ড পোৱা নাই। ৰেচন কাৰ্ডৰ কাৰণে বহুতে এপ্লাই কৰিছে, তাৰে কাৰোবাক দিছে কাৰোবাক দিয়া নাই, এইবিলাকে আৰু সমস্যা। প্ৰশাসনক আমি কি ক'ব বিচাৰোঁ, তাৰমানে আমাৰ কামটো অলপ নিয়াৰিকৈ আমাৰ শুদ্ধ হ'ব লাগে, সেইটোৱে কথা। এতিয়া প্ৰশাসনে আমাৰ কি বিচাৰ লয় সেইটো কৰক। আৰু যেতিয়া যিজন মানুহৰ লগত ইয়াত মাৰপিট হৈছে তেওঁক সোধক তেওঁৰ লগত কিয় হৈছে, কি কাৰণ। মানে বেয়া ব্যৱহাৰ কৰিছে, ভাষাও বেয়া। মানে কালিহে মই পাইছোঁ, ৰাতি দেখিছোঁ মানে মোবাইলত। এতিয়া অলপ বেয়া লাগিছে। তাৰপিছত আজি ক'লে বোলে নিউজ লাইভ আহিবা। ঠিক আছে হ'ব, যাম, কাৰণ আমিতো এইখন গাঁৱৰে মানুহ না, অৰিজিনেল ইয়াৰে আমি, সেইটোৱে কথা। এটা বজাত ২ তাৰিখ আছিল, এটা বজাত মই গৈছিলোঁ, ২০০ গ্ৰামকৈ চাউল কাটিছে। মই ফুটেজ কৰিছিলোঁ। ভিডিঅ'টো কৰাৰ পিছত কৈ আছে যে আমি কাটিম এই চাউলটো, সেইটো কৈছে নিলে বা ছেক্ৰেটাৰীৰ লগত আমি আলোচনা কৰিম, কি কৰিম এনেকুৱা কৰে পৰ্যন্ত কৈ দিছে। তাৰপিছতে মোক মানে হাত উঠাৰ ব্যৱস্থা লৈছে, ঢাকা মাৰি মোক হেৰি কৰি দিছে। মোৰ লগত এজন মানুহ ২০০ গ্ৰাম মাথা প্ৰতি, এনেকুৱাই আৰু। এতিয়া কি কবি আৰু ২০০ গ্ৰাম কৰে চাউল কাটে, ৰাইজে এলা কি কৰে এইটো না। আজিৰ পৰা নহয়, আজি সৰুৰ পৰা ডাঙৰ হৈ লওঁ ২০০ গ্ৰাম কৰে চাউল কাটি আছে, এনেকুৱা আৰু। কাৰোবাৰ পৰা বোলে কাৰ্ড বনাবৰ কাৰণে ১০০০ টকা লৈছে, কাৰোবাৰ এনেকুৱা শুনা পাইছোঁ, কাৰোবাৰ পৰা ৪০০, ৫০০ এনেকুৱাও টকা লৈছে। ভাড়া লাগে, ইমান টকা লাগে নেকি? নালাগে নহয়, এইটোৱে কথা আৰু। পইচাটো চালে চাউল কটা সংক্ৰান্তটো সেইটো এটা। তাৰপাছত আমাৰ যিখিনি আমাৰ ৰাইজৰ ফালৰ পৰা যিখিনি মানুহ মানে ৰেচন কাৰ্ড পাব লাগে, যিখিনি মানুহ পাই আছে সেইখিনি ইমান মানে হেৰি নহয়। যিখিনি মানুহ একদম দুখীয়া, ধৰ হাজিৰা কৰি খায়, আজি বিয়া কৰিয়া ল'ৰা ছোৱালী ডাঙৰ হৈছে, সেইখিনি ৰেচন কাৰ্ড পাব লাগে অগ্ৰাধিকাৰ ভিত্তিত। কিন্তু সিহঁতৰ ৰেচন কাৰ্ড নাই। দুখজনক বিষয়, পুপৰা গাঁৱত মই কিছুমান মানুহে কৈ আছে আমাৰ ৰেচন কাৰ্ড নাই, শুনিলে বেয়া লাগে। হাজিৰা কৰি খাই 1 কেজি চাউল আনিব লাগে, সিহঁতৰ ৰেচন কাৰ্ড নাই। এই ব্যৱস্থাটো কেনেকৈ কৰে প্ৰশাসনে, সেইটোৱে মানে, যাতে তেওঁলোকৰ ৰেচন কাৰ্ডবিলাক সোনকালে হয় আৰু। ডিলিয়াৰ আহিলে ডিলিয়াৰে কয় ছাপ্লাইত যাওক, ছাপ্লাইয়ে কয় ডিলিয়াৰে কওক
সেক্ৰেটাৰী আছে, সেক্ৰেটাৰীকে ডিলাৰৰ ওচৰত যাওঁ, আমি বুজি পোৱা নাই কি হৈছে ঘটনাটো। এতিয়া কি বিচাৰে আপুনি? হ'ব লাগে আৰু ৰেচন কাৰ্ডবিলাক সোনকালে হ'ব লাগে সেইটোৱে। দুজন ছোৱালী আছে, এজন 16 বছৰে হৈ আহিল, 400 করে টকা লৈছে, একজনৰে 200 করে লৈছে, আজিলৈকে চাউলে নাপায়। কি কাৰণত লৈছে? এই কাৰ্ড হেৰি চাউলৰ নাম তোলাৰ কাৰণত লৈছে। নতুন কাৰ্ড বনাই দিয়াৰ কাৰণে? নতুন কাৰ্ডটো আমাৰ আছে গা, ছোৱালী দুজনী মানে সদস্য দুজনী ভৰাৰ কাৰণে। সদস্য ভৰাৰ অ, কাৰণে আমাৰ দুজনী ছোৱালী আছে, এজনীতো 16 বছৰে হ'ল, আজিলৈকে চাউলে পোৱা নাই। সেইখিনিয়ে আৰু মানে টকা লৈ মানে টকা লৈ আৰু কি দিয়া নাই আৰু কি চলে আৰু ক'লে কয় বোলে হেৰি আমি নাজানো কি জানো, সেইগতে আৰু চব।